হাই আজি আমি তোমালোকৰ পাঠৰ যিটো জিকিৰ বুলি আছে দ্বিতীয় পাঠ আই সাপোজ আজান ফকীৰৰ দ্বাৰা লিখিত সেইটো মই আজি আলোচনা কৰিবলৈ ওলাইছো সোৱা ইয়াত ঘোষা বুলি লিখা আছে আৰু আৰম্ভ কৰিছে তো জিকিৰ কি তোমালোকে জানা হাৱলীল অসমীয়া ভাষাত ৰচিত ইছলাম ধৰ্মৰ তত্ত্ব আদৰ্শ আৰু আচাৰ নীতিৰ মৌলিক ভাৱ চিন্তা প্ৰকাশক কিছু সংখ্যক ভক্তিমূলক গীত তো ধৰতে আমি ক'বলৈ গ'লে এইটো ভক্তিমূলক গীত হয় যেটো ইছলাম ধৰ্মত প্ৰচলন আছে তাত ঈশ্বৰৰ মহিমা ঈশ্বৰৰ গুণানুকীৰ্তন আৰু কিছুমান নৈতিক কথাৰ সমাৱেশ হোৱাটো আমি দেখিবলৈ পাওঁ ঠিক আছে সোৱা ইয়াত ৰহমৰ গিৰিহত তুমি আল্লাহ চাহেবই যদি কৰা দৰিয়াৰ পা তো ইয়াত ৰহমৰ গিৰিহত তুমি আল্লাহ চাহেবই আল্লাহ চাহেবক কি কৈছে ৰহমৰ গিৰি ৰহম মানে কি দয়া কৃপা তেওঁ তাৰ মালিক হয় কৃপাৰ মালিক হয় তাৰ মানে আল্লাহ সকলো কৃপা কৰে তো তুমি আল্লাহ চাহেবই যদি কৰা দৰিয়াৰ পা দৰিয়া মানে কি এই ভৱ সংসাৰ এই পৃথিৱীখনক এটি দৰিয়া মানে সাগৰৰ লগত জলৰাশিৰ লগত তুলনা কৰা হৈছে যাক আমাৰ হিন্দু শাস্ত্ৰৰ মতে তাক মোহৰ আৱৰণ বুলি কোৱা হয় তো ইয়াতো ঠিক তেনেকৈ ৰহমৰ গিৰিহত তুমি আল্লাহ চাহেবই যদি কৰা দৰিয়াৰ পাৰ যদি হে প্ৰভু হে আল্লাহ তুমি যদি এই যিটো ভৱসাগৰ আছে তাৰ পৰা যদি তুমি আমাক পাৰ কৰি দিয়া বুলি খাটনি কৰিছে তাৰপিছত চোৱা চিন্তু হেৰা মোৰ মন আল্লাহৰ নামত তো মোৰ মনেৰে মই চিন্তা কৰোঁ কি আল্লাহৰ নাম আল্লাহক মই স্মৰণ কৰোঁ বুলি কৈছে ভজু হেৰা মোৰ মন গুৰুৰে পাবত আৰু কৈছে কি মই মোৰ গুৰুৰ শৰণত মই কি কৰোঁ মই ভজন কৰোঁ তাৰ মানে মই স্মৃতি গুণা কৰি মই গুণানুবাদ কৰোঁ গুণখিনি মই বখানো বুলি কৈছে যে ভজ হেৰ মোৰ মন গুৰুৰে পাবত তো গুৰুৰ পাবত কিয় তেওঁ ভজন কৰিছে কাৰণ গুৰুৱে আমাক আচল মাৰ্গৰ দৰ্শন কৰাই দিয়ে আচল পথটো আমাক দেখুৱাই দিয়ে গুৰু সেইকাৰণে অন্ধকাৰ বিনাশী বুলিও কোৱা হয় গুৰুৰ ব্ৰহ্মা গুৰুৰ বিষ্ণু গুৰুদেৱ মহেশ্বৰ গুৰু সাক্ষাৎ পৰম ব্ৰহ্ম তস্মৈ শ্ৰী গুৰৱে নমঃ আমাৰো কৈছে কি গুৰু ব্ৰহ্মা ব্ৰহ্ম কোন আচলতে গুৰুৰ ৰূপতেই আমি দেখিব পাওঁ গুৰু ব্ৰহ্মা গুৰু বিষ্ণু গুৰু মহেশ্বৰ বিষ্ণু হওক ব্ৰহ্ম হওক মহেশ হওক শিৱ হওক সকলো আচলতে কোন মোৰ গুৰুৰে প্ৰতিৰূপ বুলি কৈছে গুৰু সাক্ষাৎ পৰম ব্ৰহ্ম গুৰুৱে হে আচল পৰম ব্ৰহ্ম তস্মৈ শ্ৰী গুৰৱে নমঃ সেইকাৰণে মই শ্ৰী মোৰ গুৰুৰ শ্ৰী চৰণত মই কি কৰোঁ নমন কৰোঁ সেৱা কৰোঁ বুলি কৈছে তো ঠিক সেইটো ভাৱে ইয়াত প্ৰকাশ পাইছে চোৱা কৈছে কি চিন্তু হেৰা মোৰ মন আল্লাহৰ নামত ভজু হেৰা মোৰ মন গুৰুৰে পাৱত পানী মৰে পিয়াহত অগ্নি মৰে জাৰত খুদা ৰচুল লুকাই আছে মমিনাত এইটো বহুত আমোদজনক বা বহুত জ্ঞানদায়ী কথা এটা কৈছে ইয়াত কি পানী মৰে পিয়াহত তো পিয়াহত পানী মৰাটো কেনেকুৱা আচহুৱা ধৰণৰ কথা এটা আমি আমাৰ পিয়াহ তৃষ্ণা দূৰ কৰিবৰ কাৰণে আমি পানী খাওঁ আৰু পানীয়ে আমাৰ তৃষ্ণা দূৰ কৰে আমাৰ শৰীৰৰ সতেজতা আনে কিন্তু সেই পানীয়ে নিজে বোলে পিয়াহত মৰি আছে তাৰমানে পানীয়ে নিজৰ পিয়াহ দূৰ কৰা তৃষ্ণা দূৰ কৰা গুণৰ বিষয়ে নিজে সজাগ নহয় নিজেই নাজানে নিজৰ মাজত লুকাই থকা সেই ধনৰাশি সেই গুণক নিজে চিনিব পৰা নাই কৈছে পানী মৰে পিয়াহত অগ্নি মৰে জাৰত আৰু অগ্নি মানে জুই কেনেকৈ মৰিছে বুলি কৈছে জাৰত মৰে তো শুনিবলৈ কিবা হাঁহি উঠা কথা নিচিনাকৈ যে অগ্নি নিজে জুই যিয়ে গৰম সৃষ্টি কৰে যিয়ে আমাক জাৰৰ পৰা ঠাণ্ডাৰ পৰা ৰক্ষা কৰে সেই জুয়ে বোলে আকৌ মৰি আছে কিহত ঠাণ্ডাত মৰি আছে তো অকমান অৰ্থটোক মানে স্পষ্ট নোহোৱা নিচিনা ইয়াত যদিও আমাক তেনেকুৱা লাগিছে কিন্তু ইয়াৰ গভীৰ অৰ্থ সোমাই আছে কৈছে কি পানী মৰে পিয়াহত অগ্নি মৰে জাৰত খুদা ৰচুল লুকাই আছে মমিনাত তেনেকৈ খুদা ৰচুল তাৰমানে ঈশ্বৰ ভগৱান ক'ত লুকাই আছে মমিনৰ আঁৰত মমিন মানে কি বিশ্বাসী মুছলমান তাৰমানে যাৰ ঈশ্বৰত বিশ্বাস আছে আল্লাহত বিশ্বাস আছে তো আমাৰ ঈশ্বৰ আমাৰ আল্লাহ আমাৰ মনতেই লুকাই আছে কিন্তু আমি তেওঁক নেদেখি আমি কি কৰিছোঁ য'তে ত'তে ঘূৰি ফুৰিছোঁ মন্দিৰে মছজিদে য'তে ত'তে আমি ঘূৰি ফুৰিছোঁ কিন্তু ঈশ্বৰৰ নিগাজী বাস ক'ত আমাৰ হৃদয়ত আমি আমাৰ ভিতৰৰ আভ্যন্তৰীণ যাত্ৰা নকৰি আমি বাহ্যিক যাত্ৰাত ইমানেই মত্ত হৈ গৈছোঁ যে আমাৰ ভিতৰত বহি থকা লুকাই থকা আমাক চেতনা দিয়া আমাক চৈতন্য প্ৰদান কৰা সেই ঈশ্বৰক আমি কিন্তু দেখিব পৰা নাই তাৰমানে আমাৰ মতি ভ্ৰম হৈছে
ঠিক তেনেকৈ ইয়াত ওপৰত চোৱা পানী মৰে পিয়াহত পানী যদি পিয়াহত মৰিব লগা যদি অৱস্থা যদি আহি যায় তাৰমানে কি পানীয়ে নিজৰ যিটো গুণ সেই গুণটোক চিনি পোৱা নাই তেনেকৈ অগ্নিয়ে নিজৰ গুণটো চিনি পোৱা নাই তাৰমানে নিজৰ ভিতৰত লুকাই থকা সেই সামৰ্থ্য শক্তিখিনি সেই গুণখিনি যদি আমি চিনি নাপাওঁ তেতিয়াহ'লে আমাৰ বিলয় হ'ব যেনেকৈ ৰচুল লুকাই আছে খোদা লুকাই আছে নিজৰ মাজতে কিন্তু নিজৰ মাজত আভ্যন্তৰীণ যাত্ৰা নকৰি আমি বাটে পথে য'তে ত'তে ঈশ্বৰক বিচাৰি হাবাথুৰি খাইছোঁ তো কেনেকুৱা এটা আচৰিত ধৰণৰ আমাৰ চৰিত্ৰ বা ব্যৱহাৰ আমাৰ যাত্ৰাত আভ্যন্তৰীণ ভিতৰুৱা হ'ব লাগে বাহ্যিক নহয় আমি ঈশ্বৰক মনৰ ভিতৰত প্ৰতিষ্ঠা কৰিব লাগিব কৈছে যে খোদা ৰচুল লুকাই আছে নকৰা বিচাৰ মক্কাৰ দুৱাৰত বান্ধা মাৰিলা সঞ্চাৰ কৈছে খোদা ৰচুল লুকাই আছে তোমাৰ ভিতৰতে আছে ঈশ্বৰে তোমাক সকলো সম্ভাৱনা এটা দি পঠিয়াইছে আৰু তেওঁ তোমাৰ হৃদয়ত প্ৰতিষ্ঠিত হৈছে কিন্তু তুমি সেইটো দেখিব পৰা নাই কৈছে খোদা ৰচুল লুকাই আছে তুমি সেইটো বিচাৰ নকৰা তোমাৰ সেইটো দৃষ্টিত পৰা নাই তোমাৰ সেই বিবেকত কিয় অহা নাই কৈছে মক্কাৰ দুৱাৰত বান্ধা মাৰিলা সঞ্চাৰ ক'লে হে ভৃত্য হে বান্ধা আমি ঈশ্বৰৰ বান্ধা মানে ঈশ্বৰৰ আমি দাস ভৃত্য বুলি তেওঁ কৈছে যে নিজৰ মাজতে লুকাই থকা আল্লাহক বিচাৰি নাপায় তুমি কি কৰিছা মক্কাৰ দুৱাৰত গৈ কি মাৰিছা তলা মাৰিছা সঞ্চাৰ মানে তলা বুলি অৰ্থ আছে তাৰমানে আমি য'ত বিচাৰিব লাগে ত'ত আমি নিবিচাৰাৰ কাৰণটো হৈছে আমাৰ বিবেকহীনতাৰ কাৰণে আমাৰ জ্ঞানহীনতাৰ কাৰণে আমাৰ চিন্তনৰ অভাৱৰ কাৰণে আচল জ্ঞানৰ অভাৱৰ কাৰণে সেইকাৰণে কৈছে যে খোদা ৰচুল লুকাই আছে নকৰা বিচাৰ আৰু তুমি য'তে ত'তে বাহিৰত য'ত তুমি নিজৰ চৈতন্যধাৰী দেহ এটাৰ ভিতৰত মনৰ ভিতৰত বৃহত্তম অংশত লুকাই থকা ঈশ্বৰক নেপায় বা নিবিচাৰি আমি ক'ত বিচাৰিছোঁ জড় পদাৰ্থত ঈশ্বৰক বিচাৰি আছোঁ সেইকাৰণে কৈছে যে আমি শিলত বিচাৰিছোঁ আমি মূৰ্তিত বিচাৰিছোঁ আমি ভাবিছোঁ মন্দিৰ মছজিদ গীৰ্জাঘৰৰ চাৰিদুৱাৰৰ ভিতৰত ঈশ্বৰ যেন বান্ধ খাই আছে বুলি আমি ভাবিছোঁ কিন্তু নহয় ঈশ্বৰ আচলতে আমাৰ হৃদয়ত বিৰাজমান কৈছে যে খোদা ৰচুল লুকাই আছে নকৰা বিচাৰ মক্কাৰ দুৱাৰত বান্ধা মাৰিলা সঞ্চাৰ মক্কাৰ দুৱাৰত চাহাব জীৱই মাৰে তালি যেনে খালে খলৰ লগত দৰিকাৰ টপালি চোৱা কৈছে যে মক্কাৰ দুৱাৰত চাহাব জীৱই আমাৰ সেই জীৱাত্মাই কি কৰে তালি মাৰে বুলি কৈছে আমি তাত গৈ তেওঁৰ উপাসনা কৰাৰ কথাটো ভাবোঁ কিন্তু আমাৰ মাজত লুকাই থকা ঈশ্বৰক আমি কেতিয়াও দৰ্শন কৰিবগৈ পৰা নাই সেইটো আমাৰ আচলতে এটি দুৰ্ভাগ্য বুলি ক'ব লাগিব কৈছে কি মক্কা দুৱাৰত চাহাব ত্ৰিবেণীৰ ঘাট বেহাব নোৱাৰে তাত মায়ে ভেটে বাট কৈছে কি মক্কাৰ যিটো দুৱাৰ তাৰমানে ইছলাম ধৰ্মৰ উপাসনা আটাইতকৈ উন্নতম আৰু শ্ৰেষ্ঠ উপাসনা থলী মক্কাৰ দুৱাৰত কি আছে ত্ৰিবেণী ঘাট বুলি কৈছে ত্ৰিবেণী ঘাট মানে কি আমাৰ যে কুম্ভ মেলা হয় গংগা যমুনা আৰু সৰস্বতী তিনি নদীৰ য'ত সংগমস্থল আছে য'ত আহি তেওঁলোক মিলি যায় তিনিটা নদী মিলি যায় তাত কি হয় কুম্ভ মেলা হয় 12 বছৰৰ মূৰে মূৰে হিন্দু ধৰ্মৰ সকলো অনুযায়ীবিলাক সকলো ধৰ্মপন্থ সম্প্ৰদায়ে তাত আহে তো কৈছে যে মক্কাৰ দুৱাৰত আচলতে কি সেই সকলো জ্ঞানৰ ভক্তিৰ কি আছে মিলন হেতু আছে মিলনৰ পুঞ্জ হয় মিলনৰ ঠাই হয় মক্কাৰ দুৱাৰত চাহাব ত্ৰিবেণী ঘাট বেহাব নোৱাৰে তাত মায়ে ভেটে বাট কৈছে তাত কোনো ধৰণৰ বেপাৰ কৰিব নোৱাৰি জ্ঞানৰ বেপাৰ বুদ্ধিৰ বেপাৰ বিবেকৰ বেপাৰ এইবিলাক বেপাৰ তাত কৰিব নোৱাৰি আমাৰ ক্ষুদ্ৰ জ্ঞানে তাত কেতিয়াও তাত যাব নোৱাৰে ঈশ্বৰ করুণাময় তেওঁ যেতিয়া করুণা কৰিব আমি স্বতঃ আমি তেওঁৰ করুণাৰ পাত্ৰ হ'ম আৰু আমি সকলোখিনি বুজি পাম কৈছে বেহাব নোৱাৰে তাত মায়ে ভেটেবা তাত মায়াই বাদ ভেটিব তাৰ মানে বাধা দিব সেই বাধাটো অতিক্ৰম কৰাটো সিমান সহজ কথা নহয় আমি যদি মুমিন হওঁ বিশ্বাসী মুছলমান যদি হওঁ তাৰ মানে ঈশ্বৰৰ প্ৰতি যদি আমাৰ অগাধ বিশ্বাস যদি থাকে তেতিয়াহে সেই ভেটাই আমাক ৰখাবগৈ নোৱাৰে নহলে ইহ সংকাৰ মোহ মায়া লোভ ঈৰ্ষা খং আদিবিলাকত আমি ইমানেই প্ৰবৃত্ত হৈ থাকোঁ যে আমি আমাৰ মাজত লুকাই থকা ঈশ্বৰকেই দেখোন আমি দেখা নাপাওঁ কৈছে যে আসমানৰ কুতুব তৰা আদমৰ জাত সজাত মইনা আছে গনে লগাই মাত কৈছে আসমান মানে কি আকাশৰ কুতুব মানে হৈছে ধ্ৰুৱ নক্ষত্ৰ ধ্ৰুৱ তৰা আসমানৰ কুতুব তৰা আদমৰ জাত আদম মানে মানুহৰ যিটো জাতৰ কথাটো কৈছে মানুহৰ জাতক কি কৈছে যে ধ্ৰুৱ নক্ষত্ৰ যেনেকৈ আকাশত ওলমি থাকে তেনেকুৱাই বোলে
কৈছে সজাত মইনা আছে ঘনে লগাই মাত। তো সজাত আছে মইনা চৰাইক আমি যেতিয়া এটা সজাত বন্দী কৰি ৰাখোঁ তেতিয়া সেই মইনা চৰাই সজাৰ পৰাই মাতি থাকে, চিঞৰি থাকে। ঠিক তেনেকৈ আমাৰ ভিতৰতো আমাৰ আত্মা আমাৰ প্ৰাণে কি কৰি থাকে, চিঞৰি থাকে মুক্তিৰ কাৰণে, মোক্ষৰ কাৰণে। যেনেকৈ সজাত থকা মইনাটোৱে সেই সজাৰ পৰা কেতিয়া ওলাব পাৰি সেইটোৰ কাৰণে যুগুত কৰি থাকে, চেষ্টা কৰি থাকে। ঠিক তেনেকৈ আমাৰ ভিতৰৰ পৰম আত্মাৰ অংশ আত্মা সেইটোৱেও সদায় এই যিটো আমাৰ দেহ আছে, ক্ষণস্থায়ী দেহ আছে, তাৰ পৰা ওলাই পৰমাত্মাত বিলীন হ'বৰ কাৰণে অহৰহ চেষ্টা কৰি থাকে। কৈছে যে সজাত মইনা আছে ঘনে লগাই মাত, সজাৰ মইনাটিৰ অনেক যুগতি, দেওমাৰি পাৰ হ'লে এৰিলে প্ৰীতি। সজাত যিটো মইনা আছে সি বহুত চেষ্টা কৰে, যুগতি কৰে, কি দেওমাৰি পাৰ হ'লে এৰিলে প্ৰীতি, যে কেনেবাকৈ যদি সেই সজাটোত যদি সি জাপ মাৰি যদি ওলাই যদি পাৰে তেতিয়াহ'লে দুনাই আৰু সেই সজাৰ প্ৰতি তাৰ যিটো মোহ, যি প্ৰীতি, সি আৰু কেতিয়াও সেইটো ভাবি নেচায়। কৈছে সজাৰ মইনাটিৰ অনেক যুগতি, দেওমাৰি পাৰ হ'লে এৰিলে প্ৰীতি। ঠিক তেনেকৈ আমাৰ শৰীৰৰ পৰা আমাৰ প্ৰাণটো যেতিয়া ওলাই যায়, তাৰমানে এইটো আমাৰ সজা, এই সজাই আমাৰ আত্মাক আমাৰ প্ৰাণক ভিতৰত বন্দী কৰি ৰাখিছে। সেইকাৰণে কৈছে যে দেওমাৰি পাৰ হ'লে এৰিলে প্ৰীতি, যে এই দেহৰ প্ৰতি যিটো লোভ আমাৰ, যিদিনাখন সেই ভিতৰৰ পৰা মইনা চৰাইটো ওলাই গুচি যাব, আত্মাটো ওলাই গুচি যাব, তেতিয়া এই দেহৰ প্ৰতি কোনো ধৰণৰ আমাৰ লোভ মোহ নাথাকে, প্ৰীতি নাথাকে। দেওমাৰি পাৰ হৈ জীৱ আছে চাই। কৈছে কি, তো ইয়াৰ পৰা সেই জীৱটো যেতিয়া এই শৰীৰৰ বাধাটো ফেটাটো পাৰ কৰি ওলাই যেতিয়া গুচি গৈছে, দেওমাৰি পাৰ হৈ জীৱই তাৰ পাছত কি কৈছে, চাইছে কি, চোৱা জীৱসকলৰ ভেলৰে বিলাই। কৈছে তেতিয়া সি বাহিৰৰ পৰা চাই কৈছে যে কেনেকুৱা এটা অসহায় অৱস্থাত জীৱবোৰে জীৱন ধাৰণ কৰি আছে এখন পৃথিৱীত। কৈছে দেওমাৰি পাৰ হৈ জীৱ আছে চাই। জীৱই কি কৰিছে, আত্মাই ওলাই গৈ তাৰপাছত চাইছে তেতিয়া আত্মাক অনুভৱ হৈছে, কি অনুভৱ হৈছে, যে এই যে ইমান দিন যে মই সংসাৰত যেনেকৈ কিমান কষ্টদায়ী সংসাৰক, এই নিৰ্দয়ী সংসাৰ, ইয়াত যে মই আছিলোঁ, কেনেকুৱা বিলাই হৈ আছিলে মোৰ, কেনেকুৱা নিসহায় অৱস্থাত মই আছিলোঁ, কেনেকুৱা দুৰৱস্থাত মই আছিলোঁ। কৈছে দেওমাৰি পাৰ হৈ জীৱ আছে চাই, চোৱা জীৱসকল ভেলৰে বিলাই। কৈছে একেবাৰে বেয়া অৱস্থাত যে থকাটো আত্মাই যেতিয়া এই শৰীৰৰ পৰা মুক্তি হৈ গৈছে তেতিয়া অনুভৱ কৰিব পাৰিছেগৈ। ইয়াত আজান ফকীৰ চাহাবে আমাক আমাৰ আচল দৃষ্টিটো প্ৰদান কৰিছে যে ঈশ্বৰ আল্লাহ বা আমাৰ গডক বিচাৰি আমি য'তে ত'তে হাবাথুৰি খোৱাৰ কোনো দৰকাৰ নাই, আমাৰ ভিতৰতে আছে। আমি তেওঁক চিনি নোপোৱাটোহে আমাৰ দুৰ্ভাগ্য। আমি বিবেকেৰে জ্ঞানেৰে যদি চিনি পালোঁ হয় তেতিয়াহ'লে এখন পৃথিৱীতে আমি ইমান নিসহায় অৱস্থাত নেথাকিলোঁ হয়, আমি য'তে ত'তে আমি ঈশ্বৰক বিচাৰি হাবাথুৰি খাই নেথাকিলোঁ হয়। কৈছে যে খুদা ৰচুল লুকা আছে মমিনৰ আঁৰত। তো খুদা ৰচুল ভগৱান আমাৰ ভিতৰতে আছে। আমাৰ প্ৰয়োজন আছে কি, আভ্যন্তৰীণ দৃষ্টিৰ প্ৰয়োজন আছে, না কি বাহ্যিক দৃষ্টি। বাহ্যিক দৃষ্টিত গোটেই পৃথিৱীখন দেখা যায়, অনেক বস্তু দেখা যায়, হাই কাজিয়া মাৰ পিৰ খা সম্পত্তি সকলো লাগে, সাম্ৰাজ্য লাগে, কিমান ধৰণৰ কষ্টদায়ী আমি এই পৃথিৱীত আহি ৰংগমঞ্চত এইটো পৃথিৱীত কিমান কষ্টদায়ী আমি ইয়াত কি কৰোঁ, আমি এক্টিং কৰোঁ। আৰু এদিনাখন এই গোটেইখিনি এৰি থৈ আমি আমাৰ এই শৰীৰটো, যিটো শৰীৰক আমি ইমান আটোম টোকাৰিকৈ যতনাই ৰাখোঁ, ইয়াক বেয়া নহ'বৰ কাৰণে আমি ভাল খাদ্য খাওঁ, ভালকৈ ৰাখিবৰ কাৰণে কিমান যত্ন আমি কৰোঁ, ভাল কাপোৰ পিন্ধোঁ, কিমান কি কৰোঁ, কিন্তু এই শৰীৰকো আমি কিন্তু শেষত এৰি থৈ যাব লগা হয়। সেইকাৰণে শেষত কৈছে কি, যে সজাৰ মইনাটিৰ অনেক যুগতি, দেওমাৰি পাৰ হ'লে এৰিলে প্ৰীতি। দেওমাৰি পাৰ হৈ জীৱ আছে চাই। আত্মাই কিন্তু কি, আত্মাক বন্ধনত ৰাখিব নোৱাৰি। আত্মা পৰমাত্মাৰ পৰা অহা এটা স্ফুলিংগ হয়, সৰ্বশেষত সেই আত্মা গৈ পৰমাত্মা গৈ বিলীন হ'বগৈ। সেইকাৰণে কৈছে দেওমাৰি পাৰ হৈ জীৱ আছে চাই, চোৱা জীৱসকল ভেলৰে বিলাই। আত্মা ৰূপত থকা তেতিয়া আমাৰ যিটো সত্তা আছে, সেই সত্তাই যেতিয়া আমাৰ শৰীৰৰূপী সত্তাক দেখে তেতিয়া হাঁহি উঠে, কিয়, কিমান যুগুতি কৰিছে। যিটো সংসাৰত আমি চিৰদিনৰ কাৰণে নাথাকোঁ, 60, 70, 80 বছৰৰ জীৱনটো লৈ আহোঁ, আৰু আমি এনেকুৱা ভাবোঁ যে চিৰকাল যেন আমি পৃথিৱীখন এৰি নাযাওঁ। আমি আমাৰ বাৰীৰ কাষৰ 1 ফুট মাটি এৰি নিদিবৰ কাৰণে আমি নিজৰ ভাতৃৰ লগত, নিজৰ ককাই ভাইকৰ লগত আমি কাজিয়া কৰোঁ। কিমান ধৰণৰ আমাক এনেকুৱা মোহৰ বান্ধনে আমাক বান্ধি ৰাখিছে। এখন নিজৰ ঘৰ, নিজৰ
পৰিয়াল নিজৰ বাহিৰে যেন কোনো চিন্তাই আমি নকৰোঁ কিন্তু সেই নিজৰ ঘৰ নিজৰ পৰিয়াল আনকি আমাৰ নিজৰ দেহটো আমাৰ নিজৰ নহয় সেইটো এদি আমি এখন পৃথিৱীত এৰি থৈ যাবগে লাগিব তো আই হোপ তোমালোকে বুজি পাইছা ঠিক আছে তো প্লিজ সাবস্ক্রাইব মাই চ্যানেল জ্ঞানমী পাঠশালা and please press the bell icon like and share the video aru yar bihar kiba kotha je sposto banai the comment box ot dile mo next video tar bihar video to banam okay then thank you very much for watching জ্ঞানমী পাঠশালা